স্বাগতম জনাইছো নিউজ 8 আসামলৈ ষ্টুডিঅ'ত মই আকাশী ৰাজ্যত উৎকট গৰম ৰাতি লাইট নাই গৰমত ফেনো নাই ফেন আছে কিন্তু নুঘূৰে কাৰণ ৰাজ্যত লোড শেডিং ইলেকশ্যনৰ পূৰ্বে এখন চৰকাৰে কথা দিছিল 24 ঘণ্টা বিজুলী যোগানৰ কিন্তু 24 ঘণ্টাৰ ভিতৰত ৰাইজে লাভ কৰে কেৱল 2 পৰা 3 ঘণ্টা বিজুলীহে ব্যৰ্থ বিজুলী বিভাগ দুৰ্গা পূজালৈ হেনো চলিব ৰাজ্যত লোড শেডিং আনফালে বজাৰৰ জুই চাই দাম বিতৰ্কিত মন্তব্য মন্ত্ৰী অতুল বৰাৰ ভাষ্য দাম বাঢ়িছে কি হ'ল আপোনালোকে বিলাহী সস ব্যৱহাৰ কৰি মাছৰ চব্জি বনালেই হ'ল মানুহে খাবই নাজানে বিলাহী কিয় কিনিব লাগে টমেটো সস ব্যৱহাৰ কৰক মানুহবিলাক খাব নাজানে বিলাহীৰ ৰংটো লাগে যদি সেই যে পেটিছ খালে যে দিয়ে নহয় সেইকেইটা কাটি লৈ পেলাই তাতে পানী দি পেলাই মাছ দি দিলে সেইটো মাছৰ তৰকাৰী নহ'ল আৰু বিলাহী তৰকাৰী পইচা কিয় খৰচ কৰিব লাগে কাটি বিলাক দি দিলে নহয় বাতিত চচটো টমেটো চচটো দিলে হৈ গ'ল টমেটো চচৰ মাছ এটুকু দিলে সেইটো মাছৰ তৰকাৰী নহ'ল জানো বিলাহী তৰকাৰী মানুহবিলাক খাব নাজানে বিলাহীৰ ৰংটো লাগে যদি সেই যে পেটিছ খালে যে দিয়ে নহয় সেইকেইটা কাটি লৈ পেলাই তাতে পানী দি পেলাই মাছ দি দিলে সেইটো মাছৰ তৰকাৰী নহ'ল আৰু বিলাহী তৰকাৰী পইচা কিয় খৰচ কৰিব লাগে কাটি বিলাক দি দিলে নহয় বাতিত চচটো টমেটো চচটো দিলে হৈ গ'ল টমেটো চচৰ মাছ এটুকু দিলে সেইটো মাছৰ তৰকাৰী নহ'ল জানো বিলাহী তৰকাৰী মানুহবিলাক খাব নাজানে বিলাহীৰ ৰংটো লাগে যদি সেই যে পেটিছ খালে যে দিয়ে নহয় সেইকেইটা কাটি লৈ পেলাই তাতে পানী দি পেলাই মাছ দি দিলে সেইটো মাছৰ তৰকাৰী নহ'ল আৰু বিলাহী তৰকাৰী Bureau Report, News 8 Assam.